कार्बी आंलं जिल्लानि 19 नं हावराघाट विधानसभा सिंनि तौजुखायाव बिसायख'थिखौ नोजोर बोनानै बिजेपि हान्जानि गिदिरथार सुबुं गौमा जालाङो। मख'नो गोनांदि तौजुखानि सुबुं गौमायाव कार्बी आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहां, डिफु लकसभा बियाबनि एमपि हरेन सिं बे, हावराघाट आरो डिफु विधानसभा बियाबनि एमएलए दरसिं रंहां, बिद्या सिं इंलें आरो कार्बी आंलं जिल्ला अट'नमास काउन्सिलनि मावफुं सोद्रोमा फारियै रितेश इंति, अमर सिं टिस'मोनजों लोगोसे गोबां दैदेनगिरि समाज सिबियारि मेलेमजिबि सुबुंफोरा बाहागो लादोंमोन। गुबुन फारसेथिं सुबुं गौमायाव बाहागो लानायनि सिगां काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहां बिथाङा गरखिया पुखुरी सारियालिनिफ्राय सामुगुरि बाजारसिम थांनाय लामा, कांकी इंति गामिनिफ्राय पलका माटिसिम थांनाय लामा, हावराघाट नोगोरनि दोंब्रै लामाफोरनि अन्थाइ खाम्फा गायसनो आरो तौजुखायाव गोदानै लुफुंनाय कार्बी हारिमुआरि नब्लांखौ बेखेवो। बे हाबाफारियाव बाहागो लानानै कार्बी आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहांआ थांनाय समाव बिजेपि सोरखारा मावफुंबोनाय माखासे बिथांखिनि सोमोन्दै फोरमायथिनायजों लोगोसे फैगौ समाव मावनो गोनां गुबुन गुबुन बिथांखिनि सोमोन्दै रायजोफोरनो फोरमायो आरो बेरेखा हान्जाखौ गोख्रों रावजों सोंखारियो। টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি চৰকাৰে নিৰ্বাচন আগত ৰাইজৰ আগত আমি কিছুমান প্ৰতিশ্ৰুতি দিছোঁ। সেই প্ৰতিশ্ৰুতিবিলাকৰ আখৰে আখৰে পালন কৰিবৰ কাৰণে আমি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি খোৱা পানী আঁচনিৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ আঁচনি, এই আঁচনিবিলাকৰ সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আমি টিম কাৰ্বি আংলঙে প্ৰত্যেক এমইচি সমষ্টিত আমি ৰাইজৰ আগত গৈ আমি একতা বিজয় উন্নয়নৰ সভাত আমি আয়োজন কৰা হৈছে আৰু সেই সভাতে চৰকাৰৰ পৰা কি কি আঁচনি দিয়া হৈছে, বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি বিনামূলীয়া ট্ৰিটমেণ্টৰ 5 লাখ টকা অৰুণোদয়ৰ আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে, লগতে আমাৰ জল জীৱন মিছনত কোন কোন এলেকা কিমান কৰিছে, অৰুণোদয় স্কিমৰ প্ৰত্যেক বেনিফিচিছে 1250 সেইবিলাকৰ আঁচনি কিমানজন পাইছে, পোৱা নাই, নোপোৱা মানুহবিলাকক অৰুণোদয় 3 সেইবিলাকত দিয়া হ'ব। এই গোটেইখিনি এইবিলাকক ৰাইজৰ আগত আমি লৈ যাব কাৰণে আহি আছোঁ। আৰু চেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোটবিলাকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ঘোষণা কৰা হৈছে যে আত্মসহায়ক গোট নহয়, এইবিলাকৰ সদস্য মেম্বাৰবিলাকক 10,000 তেওঁলোকৰ একাউণ্টত দিয়া হ'ব বুলি কৈছে। সেইবিলাকৰ কথা আমি কৈছোঁ। গতিকে আজি এটা বছৰৰ নিৰ্বাচনৰ পিছত ৰাইজে আমাক আশীৰ্বাদ দিছে, সহায় কৰিছে। কাৰ্বি আংলঙৰ 26টা এমইচি সমষ্টি আছে, 26টা সমষ্টিও ৰাইজে আমাক জয়যুক্ত কৰিছে। তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আহিছোঁ। স্যাৰ, আজি কি আধাৰশিলা স্থাপন কৰা হ'ল অলপমান? আজি গোটেইখিনি ৰাস্তাবিলাকৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু আপোনালোকে জানে মেজৰ ৰাস্তাটো হাৰঘাট তিনিআলিটো ৱেষ্ট কাৰ্বি আংলং হামৰেনলৈকে সেইটো আমি নিৰ্বাচনৰ আগত মই প্ৰতিশ্ৰুতি দিছোঁ। সেই ৰাস্তাটো মই নেশ্যনেল ষ্টেণ্ডাৰ্ডত মই বনাই দিম বুলি কৈছে। সেইটো কামটো আৰম্ভ কৰিছে, আপোনালোকে গম পায়, কাৰবাৰবিলাক কৰি আছে। এটা বছৰৰ ভিতৰত সেইটো আপোনালোকে গোটেইখিনি কামটো সম্পূৰ্ণ হ'ব। স্যাৰ, হাওৰাঘাটৰ ৰাইজে মানে যোনটো উপজিলা সাব ডিষ্ট্ৰিক্ট এটা ডিমাণ্ড কৰি আছে, সেইটো আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰিছোঁ। সেই সমস্যাবিলাক সোনকালে অৰুণোদয় 2 স্কিম দিছে, যিবিলাক পাইছে, যিবিলাক পোৱা নাই, সেই নোপোৱাবিলাকক অৰুণোদয় 3 আহি আছে, সেইবিলাকক পাব। আপোনালোকে চিন্তা কৰিব নালাগে। আৰু আপোনালোকে শুনক, অহা ডিচেম্বৰ মাহৰ ভিতৰতে যিমানখিনি BPLৰ পৰিয়াল আছে, যিবিলাকৰ ৰেচন কাৰ্ড নাই, কাৰ্বি আংলঙৰ কাৰণে যিবিলাকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ আছে, সেইটো চাউল পাই আছে। যিবিলাকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণে কাৰ্বি আংলঙত এই হাৰঘাট সমষ্টিৰ পৰা আৰম্ভ কৰি 1,26,000 ৰেচন কাৰ্ড আমি ডিচেম্বৰ মাহতে আমি বিতৰণ কৰিম। সকলো মহিলাই আপোনালোকে চিন্তা কৰিব নালাগে। তাৰ লগতে যিবিলাকৰ ট্ৰিটমেণ্টৰ কাৰণে টকা পইচা অভাৱ, মেডিচিন কিনিবৰ কাৰণে আৰ্থিক অভাৱ, তাৰ কাৰণে আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে 5 লাখলৈকে বছৰৰ 5 লাখ টকা প্ৰত্যেক মহিলাই আপোনালোকে পাব। 5 লাখ টকা বিনামূলীয়া ট্ৰিটমেণ্ট কৰা হ'ব। আৰু চেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোটবিলাকে ইয়াত
মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিছে যে প্ৰত্যেক মহিলা সদস্যা মেম্বাৰবিলাকক 10,000 পাব। আপোনালোকে চিন্তা কৰিব লাগে 10,000 আপোনালোকে পাব, গ্ৰুপ নহয় ব্যক্তিগত পাব। সেইটো ইণ্ডিভিজুৱেল, সেইটো ইয়াত মণ্ডল কমিটি, মৰ্চা, লোকেল এমিচি, মিউনিচিপেল বৰ্ড সকলো আপোনালোকে আলাপ আলোচনা কৰি সেইবিলাকৰ যিবিলাকৰ আত্মসহায়ক গোট আছে, ৰেজিষ্টাৰ যিমানখিনি কৰিছে তেওঁলোকৰ সকলোৱে আপোনালোকৰ সেই সুবিধাটো পাব। সমষ্টিৰ অন্তৰ্গত আজি সমষ্টিৰ ৰেলীত অংশগ্ৰহণ কৰা আমাৰ চবৰে সৌভাগ্য, সকলো সৌভাগ্য উপস্থিত আছে কাৰ্বি আংলং সমাজ কাউন্সিলৰ CM কাৰ্বি হিৰুভূমি সন্মানীয় ডক্টৰ তুলৰাম ৰহান ডাঙৰীয়া উপস্থিত আছে। আমালোকৰ সকলোৰে সৌভাগ্য কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমাহাছাওৰ MP সন্মানীয় হৰেণ সিং বে ডাঙৰীয়া মঞ্চত উপস্থিত আছে। 19 বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সন্মানীয় বিৰাজ সিং মেং ডাঙৰীয়া আৰু উপস্থিত আছে বৈঠালাঞ্চল বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় ৰূপ সিং ডাঙৰীয়া। এই সভাত উপৰোক্ত বক্তাই ক'লে সভাৰ বিষয়ৰ কথা, মই এইখিনিতে এক দুটা কথা সংযোজন কৰিব বিচাৰিছোঁ। আমি আজি MP ইলেকশ্যনত আমি ভাল ভোটৰ ব্যৱধানত জিকিলোঁ, MLA ইলেকশ্যনত আমি ভাল ভোটৰ ব্যৱধানত জিকিলোঁ আৰু MEC ইলেকশ্যনতো 26টা সমষ্টিৰ ভিতৰত 26টা MEC সমষ্টি আমি জিকিবলৈ সক্ষম হৈছোঁ আৰু BJP দলৰ যোগেদি কাৰ্বি আংলং সমাজ কাউন্সিলখন আমি চৰকাৰ চলাইছোঁ। ঠিক তেনেধৰণে অসম চৰকাৰতো BJP দলৰ পৰা চৰকাৰ পৰিচালিত কৰিছে। আৰু কাৰ্বি আংলং সমাজ কাউন্সিল কাৰ্যকৰী কৰি থকাৰ অৱস্থাত আমি কি পাইছোঁ ৰাইজ, আমি যথেষ্ট লাভান্বিত হৈছোঁ। আমি মহিলাসকলৰ যোগেদি মহিলাসকলক সেল্ফ হেল্প গ্ৰুপক ৰিভলভিং ফাণ্ডৰ যোগেদি লগতে বেংকৰ লোনৰ যোগেদি আমি যথেষ্ট সহায় কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমাৰ চৰকাৰে সেল্ফ হেল্প গ্ৰুপসকলক প্ৰত্যেকটো সদস্যজনক তেওঁলোকৰ একাউণ্টত 10,000 টকা ডাইৰেক্ট তেওঁলোকক অনুদান দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। আজি সেল্ফ হেল্প গ্ৰুপসকলে নিশ্চয় আজিৰ সভাত যথেষ্ট সেল্ফ হেল্প গ্ৰুপ সদস্যসকলে আছে।